হাই গাইছ আজি আপোনালোকক দেখাই আছোঁ মই ভুই কেনেকৈ হয় আমাৰ গাঁৱৰে হাত পেক বুলি কয় পেক 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 আৰু আপোনালোকক মই আজি দেখুৱাম এয়া যাওঁ আহক এয়া যাই আছোঁ গাইছ এয়া যাই আছোঁ আমি এয়া যাই আছোঁ এয়া পথাৰত এয়া আমাৰ বাকলাৰ এয়া বেছি কঠীয়া এয়া কঠীয়া এই মা দেউতাই ইয়াতে পেক লৈ আছে তাৰে পিছত এয়া পেক এই কঠীয়া পাৰে ইয়াতে পেক হৈছে গাইছ ইয়াতে পেক আপোনালোকক দেখুৱাই আছোঁ মই ইয়াতে এইগিলা পেক হৈছে এইগিলা চাই সেয়া কঠীয়া সেই পেক দি আছে এই কঠীয়া এইগিলা গাইছ চাওঁ আৰু এইটো জিনটো আমাৰ জানে এইটো আমাৰ আজি আমি মটৰ খাবলৈ তাৰপিছত এয়া দেখুৱাই আছোঁ গাছৰ মাজে মাজে এয়া আৰু মই আৰু ফুল কেনেকৈ দেখুৱাব আৰু এয়া জিনটো আৰু দাউৰি আছে মোৰ বিচাৰে চাওক আপোনালোকে এয়া কঠীয়া এয়া আপোনাৰ চাৰে এয়া কঠীয়া আৰু সেয়া মা দেউতাই সেয়া কঠীয়া ৰুই আছে এয়া এই মানুহ পথাৰত মানুহ বহুত মানুহ আছে এই পথাৰত আপোনালোকে মনিব নোৱাৰিব বহুত মানুহ এয়া আপোনালোকে চাব এয়া মই পথাৰত নামি গৈছোঁ এয়া গাইছ এয়া হৈছে আমাৰ এয়া আমাৰ পেক গাইছ চাই থাকক আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপৰিব এয়া আপোনালোকে চাব এয়া মই পথাৰত নামি গৈছোঁ এয়া গাইছ এয়া হৈছে আমাৰ আমাৰ পেক গাইছ চাই থাকক আপোনালোকে এবাৰ এয়াই মই প্ৰথম বোকা খচিছোঁ গাইছ এয়াই প্ৰথম বোকা খচিছোঁ মই এইবাৰে প্ৰথম বোকা খচিছোঁ মই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে যিসকল নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব।